দিলে হ'ল বিজেপিৰ এজেণ্ট তেওঁলোকে কংগ্ৰেছত কিয় পুহি ৰাখিছে যদি জিতেন্দ্ৰ সিং এইটো কথাত সঁচাই বিশ্বাস কৰে 24 ঘণ্টাৰ ভিতৰত চেয়াৰমেন আলীক কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ কৰক তেওঁ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব অসমৰ কেবিনেটে যে নোৱাৰে সেই কথাখিনি তেওঁ বুজি পোৱা নাই আৰু মাদ্ৰাছাৰ কথা ক'ব যাওঁতে 6 জনগোষ্ঠী আৰু মাদ্ৰাছাক এখন কেবিনেটতে কৰা তাৰমানে মাদ্ৰাছা আৰু 6 জনগোষ্ঠীক তেওঁ সমান কৰি দিলে তেওঁলোকৰ বাৰে বাৰে তেওঁলোকে এইটোৱে কৈ থাকে যে আহোমো একে চাহ জনগোষ্ঠীও একে মিয়াও একে তেওঁলোকে গোটেইটো সমান কৰিব খোজে যে আহোম চুতীয়া কোচ ৰাজবংশী আৰু মিয়া সমান সেনেকৈতো নহ'ব নহয় তেওঁলোকৰ এই ধাৰণাটোৱে ভুল সেইকাৰণে তেওঁ মাদ্ৰাছা খোলা যিখন কেবিনেট তেওঁ বাংলাদেশত পাতে পাকিস্তানত পাতে এইখনত আমাৰ আপত্তি নাই দিছপুৰত তেনেকুৱা কোনো কেবিনেট নহ'ব সেইটো আপোনাক মই এতিয়াই গেৰেণ্টি দি থৈ দিছোঁ আৰু যদি কেবিনেটখন আজমলে লৈ গৈ বাংলাদেশ পাকিস্তানত পাতে তাততো আৰু মোৰ আপত্তি কৰিবলগীয়া একো নাই তেনেকুৱা কেবিনেটটো ডেইলি হৈ থাকে পাকিস্তানত পাতিব লাগিব ইয়াত নহ'ব এইখন কেবিনেট আৰে ক'লোৱে নহয় তেওঁ এইখন কেবিনেট তেওঁ ইয়াত পাতিবই নোৱাৰে তেওঁ ধৃষ্টতাই নাই তেওঁৰ সাহসে নাই তেওঁক মই এইটোৱে ক'লোঁ যে তেওঁৰ কোনো সাহস নাই ধৃষ্টতা নাই তেনেকুৱা মানুহ পয়দাই হোৱা নাই যে আমি জীয়াই থাকোঁতে আমাৰ সন্মুখত আজমলে কেবিনেট কৰিব এনেকুৱাতো পয়দাই হোৱা নাই মানুহ অসমৰ মানুহ জীয়াই থকালৈকে আজমলে কেবিনেট কৰিব নেকি অসমত যদি অসমৰ মানুহৰ শেষ বিন্দু তেজ থাকে তেতিয়ালৈকে এইটো সুবিধা আজমলে নাপায় বাংলাদেশ পাকিস্তানত কৰিলেতো তাততো আমাৰ কণ্ট্ৰল নাই এইটো কি হ'ব লাগে এইটো আমি প্ৰত্যাহ্বান শংকিতটো আজি মোগল আহোঁতে লাচিত বৰফুকন শংকিত হোৱা নাছিল নেকি সেইকাৰণেতো মোমায়েকক কাটিছিলে তো কোনোবা শত্ৰু আহিলেতো শংকিত হ'বই লাগিব হয় নহয় যদি কোনোবা এজন শত্ৰু আহোঁতে আপুনি শংকিত নহয় ডিনাৰ লাঞ্চ কৰি থাকে সেইটো আপোনাক মাৰিবই গতিকে শংকিত জৰুৰ আৰু জাতিটো শংকিত হৈ আছে মই নহয় সমগ্ৰ অসমীয়া জাতি শংকিত হৈ আছে তেওঁলোকৰ এই মিয়া মিউজিয়াম মিয়া পাব্লিক স্কুল মিয়া ভাষা মিয়া কবিতাক লৈ আপুনি শংকিত হোৱা নাই নেকি সকলো শংকিত হৈ আছে